हेलो गाइस, आज আমি এটা লেসন লৈ আছো ভাৰত তুৰ্কী আফগান শাসন। এই ভাৰত তুৰ্কী আফগান শাসনৰ বিষয়ে যিখিনি ইম্পৰ্টেণ্ট টপিক আছে, ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি আমি আলোচনা কৰিম। আৰু মই এনেকৈ দি লৈছোঁ, মানে পইণ্ট ছিষ্টেমত দি লৈছোঁ। পইণ্টকেইটা মনত ৰাখিলেই হ'ল, বা ভিডিঅ'ত এবাৰ দুবাৰ চালে নিশ্চয় মনত থাকি যাব। সম্পূৰ্ণ ক্লাছ দিম ভাৰত তুৰ্কী আফগানৰ বিষয়ে, আফগানৰ শাসনৰ বিষয়ে আমি সম্পূৰ্ণ ক্লাছটো দিম। তাত কি আছে, মহম্মদ ঘুৰি আছে, ৰেজিয়া চুলতানা আছে। এই মহম্মদ ঘুৰিৰ বিষয়ে আমি পঢ়িম, ৰেজিয়া চুলতানাৰ বিষয়ে আমি পঢ়িম। গতিকে আজি যিটো চুলতান মাহমুদ, এই চুলতান মাহমুদৰ বিষয়ে আমি পঢ়িম। চুলতান মাহমুদৰ বিষয়ে আমি যিকেইটা পইণ্ট আছে সেই পইণ্টখিনি আমি আলোচনা কৰিম। কি আছে, চুলতান মাহমুদ। প্ৰথম পইণ্টটো আছে চুলতান মাহমুদ গজনী ৰাজ্যৰ চুলতান আছিল। চুলতান মাহমুদ কি আছিলে, গজনী ৰাজ্যৰ চুলতান আছিলে। গজনী ৰাজ্যৰ চুলতান আছিলে কোন, চুলতান মাহমুদ। পিছৰ পইণ্টটো হৈছে মাহমুদে 17বাৰ ভাৰত আক্ৰমণ কৰিছিলে। প্ৰশ্ন আহিব পাৰে, মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিলে। গতিকে কি যে মাহমুদে 17বাৰ ভাৰত আক্ৰমণ কৰিছিলে। যে মাহমুদে কিমানবাৰ 17বাৰ ভাৰত আক্ৰমণ কৰিছিল। পিছৰ পইণ্টটো হৈছে 998 খ্ৰীষ্টাব্দত মাহমুদ গজনীৰ চুলতান হৈছিল। যে এই চুলতান মাহমুদ মানে কিমান খ্ৰীষ্টাব্দত গজনীৰ চুলতান আছিল। এইটো হৈছে 998 খ্ৰীষ্টাব্দত গজনীৰ চুলতান হৈছিল মাহমুদ। পিছৰ পইণ্টটো হৈছে 1007 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দলৈকে ভাৰত আক্ৰমণ কৰিছিল। মানে কি যে যিটো কি আছিলে এই চুলতান মাহমুদ, এই চুলতান মাহমুদে কি কৰিছিলে, 1007 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দলৈকে ভাৰত আক্ৰমণ কৰিছিলে। এই টোটেল কৰিছিলে 17বাৰ। পিছৰ পইণ্টটো হৈছে 1025 খ্ৰীষ্টাব্দৰ গুজৰাটৰ সোমনাথ মন্দিৰ অতি বিখ্যাত আছিল। মানে এই কি আছিলে 1025 চনত ইয়াত মানে গুজৰাটৰ যিটো সোমনাথ মন্দিৰ আছিলে, এই সোমনাথ মন্দিৰটো আক্ৰমণৰ মানে বিখ্যাত আছিলে। পিছৰ প্ৰশ্নটো হৈছে পইণ্টটো হৈছে মাহমুদৰ 1030 খ্ৰীষ্টাব্দত মৃত্যু হৈছিলে। এই চুলতান মাহমুদৰ মৃত্যু কেতিয়া হৈছিল, 1030 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল। এতিয়া আমি মহম্মদ ঘুৰিৰ বিষয়ে যিখিনি পইণ্ট আছে সেইখিনি আমি আলোচনা কৰিম। প্ৰথম পইণ্ট হৈছে গৌৰীক চাহাবুদ্দিন মহম্মদ নামেৰে জনা যায়। এই মহম্মদ গৌৰীক কি চাহাবুদ্দিন মহম্মদ নামেৰে আমি জানো। পিছৰ পইণ্টটো হৈছে তেওঁ 1206 খ্ৰীষ্টাব্দলৈকে গজনীৰ চুলতান হৈ আছিল। যে মহম্মদ গৌৰী কিমান খ্ৰীষ্টাব্দলৈকে গজনীৰ চুলতান হৈ আছিল, 1206 খ্ৰীষ্টাব্দলৈকে গজনীৰ চুলতান হৈ আছিল। পিছত তৰাইনৰ যুদ্ধ, যে তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত হৈছিল। তৰাইনৰ যিটো প্ৰথম যুদ্ধ হৈছিলে এইটো 1191 খ্ৰীষ্টাব্দত হৈছিলে। পিছৰ পইণ্টটো হ'ল তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 খ্ৰীষ্টাব্দত হৈছিল। প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত হৈছিল আৰু তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 খ্ৰীষ্টাব্দত হৈছিলে। আৰু এতিয়া আমি পঢ়িম তৰাইনৰ প্ৰথম যুদ্ধ গৌৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিলে। বহুত ইম্পৰ্টেণ্ট এইটো, যে তৰাইনৰ প্ৰথম যুদ্ধ কাৰ মাজত হৈছিল। তৰাইনৰ প্ৰথম যুদ্ধ মহম্মদ গৌৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল। পিছত এই যুদ্ধত গৌৰী পৰাস্ত হৈছিল। আৰু এই তৰাইনৰ যিটো প্ৰথম যুদ্ধ হৈছিলে, এই তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ গৌৰী কি হৈছিলে, পৰাস্ত হৈছিলে। এতিয়া আপোনালোকৰ কাৰণে এটা প্ৰশ্ন থৈ দিছোঁ, যে তৰাইনৰ প্ৰথম যুদ্ধ মই পঢ়িলোঁ, যে কেতিয়া হৈছিলে, দ্বিতীয় যুদ্ধ কেতিয়া হৈছিলে এইখিনি আমি পঢ়িলোঁ। আৰু তৰাইনৰ প্ৰথম যুদ্ধ কাৰ মাজত হৈছে সেইখিনিও আমি পঢ়িলোঁ। এতিয়া আপোনালোকৰ কাৰণে এটা প্ৰশ্ন, তৰাইনৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল, আপোনালোকে সেইটো কমেণ্ট বক্সত মোক জনাব। পিছত নেক্সট ভিডিঅ'ত আমি যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নামকেইটা পঢ়ি দিম। আৰু আপোনালোকে
আমাৰ আগত এটা চেনেল আছিলে, সেই চেনেলটো মানে বিশেষ এটা অসুবিধাত বন্ধ কৰা হৈছে, মই বন্ধ কৰি দিছোঁ। এতিয়া এইটো নতুনকৈ আকৌ এই চেনেলটো খুলিছোঁ, গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ। জয় আই অসম।